এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ এটা ডাঙৰ খবৰ। গোটেই বিশ্বতে কৰোনাৰ দ্ৰুতভাৱে বৃদ্ধি পাই আছে। কোভিডক লৈ গৱেষকৰ বৃহৎ সতৰ্কবাণী। গৱেষকে প্ৰদান কৰিলে সাৱধানবাণী। ভাৰতত পূৰ্বৰ কৰোনাৰ ৰেহ ৰূপৰ ভিত্তিত এই সাৱধানবাণী গৱেষকৰ। 2020 বৰ্ষৰ তুলনাত অধিক ভয়ংকৰ হ'ব পাৰে এইবাৰৰ পৰিস্থিতি। সকলো ৰাজ্যকে সাজু হৈ থকাৰ বাবে এলাৰ্ট স্বাস্থ্য মন্ত্ৰালয়ৰ। কোভিডৰ নতুন ভেৰিয়েণ্ট BF7 অত্যন্ত দ্ৰুতভাৱে সংক্ৰমিত হয়। BF7ত আক্ৰান্ত এজন ব্যক্তিৰ পৰা 16 জনৰ দেহলৈ সংক্ৰমিত হয় এই ভাইৰাছ। আজিৰ দিনটোত সমগ্ৰ ভাৰতত কোভিড পজিটিভ ৰোগীৰ সংখ্যা 3468 জন। শীতৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে সংক্ৰমণ বৃদ্ধিৰ আশংকা গৱেষকৰ। আকৌ আনফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কোভিডক লৈ বিশেষ SOPৰ কথা প্ৰকাশ কৰে। কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে সাজু স্বাস্থ্য বিভাগ। প্ৰয়োজনত নতুন বছৰৰ প্ৰথম সপ্তাহতে নতুন SOP জাৰি কৰাৰ ইংগিত স্বাস্থ্যমন্ত্ৰীৰ। ইয়াৰ লগতে স্বাস্থ্যমন্ত্ৰীয়ে জনায় যে কোভিডৰ নতুন SOP অহাৰ আগলৈকে আগৰ SOPয়ে চলি থাকিব।